নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই যদি ফেচবুক জগতৰ লগত জড়িত হৈ আছিলো কিন্তু বৰ্তমান মই ইউটিউব জগতখনলৈ আহিছো আৰু ভাবিছো আপোনালোকক ফেচবুক জগতখনৰ কথাই দুই এটা নজনা কথা মই জনাম বুলি ভাবিছো যিসকলে জানে এই ভিডিঅ'টো কেৱল সেই সকলৰ বাবে যিসকলে নাজানে এতিয়া কথাটো হৈছে মোৰ কথালৈকে আহো ফেচবুকত আপোনালোকে জানেনে যে ফেচবুকৰ পৰা আপোনালোকে টকা পইচা পাই থাকিব পাৰে মই নিজেও পাইছো গতিকে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে আপোনালোকক কথাবোৰ মই জনাইছো আৰু কথাটো হৈছে এনেকুৱা ধৰণৰ ফেচবুকৰ পৰা টকা পইচা পাই থাকে কিন্তু কেনেকৈ পায় কৈছো শুনক প্ৰথমে হৈছে মনিটাইজেশ্যন আৰু আনটো হৈছে কন্টেন্ট মনিটাইজেশ্যন মনিটাইজেশ্যনৰ জৰিয়তে আপোনালোকে সাবস্ক্ৰিপশ্যন বা ষ্টাৰৰ জৰিয়তে আপোনালোকে আৰ্নিংটো কৰি থাকিব পাৰে আৰু কন্টেন্ট মনিটাইজেশ্যনটোৰ জৰিয়তে আপোনালোকে মানে ফটো টেক্সট ভিডিঅ' যিমানবিলাক দিয়ে সেই বস্তুবিলাকৰ পৰা আপোনালোকে আৰ্নিংটো কৰি থাকিব পাৰে গতিকে দুটা কথা আপোনালোকে গম পালে আৰু তাৰ পিছতে হৈছে ফেচবুকত আপোনালোকে কেনেকৈ কাম কৰিব মানে আপোনালোকে কন্টেন্ট মনিটাইজেশ্যনটো পালেহে আপোনালোকে তেনেকৈ পইচাটো পাই থাকিব গতিকে তেনেকুৱা কথা আৰু যদি ষ্টাৰৰ পৰা যদি মনিটাইজেশ্যন পাইছে তেনেহ'লে ষ্টাৰৰ পৰা পাই থাকিব কিন্তু ষ্টাৰ দিয়া আপোনালোকক মানুহ লাগিবই তেনেকুৱা কথা তাৰ পিছতে আনটো কথা হৈছে এই ফেচবুকত যেতিয়া কাম কৰিব তেতিয়া আপোনালোকে দিনে কন্টেন্ট মনিটাইজেশ্যন নোপোৱাৰ আগতো বা পিছতো দুটা তিনটা চাৰিটা পাঁচটা তেনেকৈ মানে ভিডিঅ' দি থাকিব ভিডিঅ' নহয় মানে ৰিলছ দি থাকিব আৰু লগতে আপোনালোকে লং ভিডিঅ' এসপ্তাহত দুটা বা এটা তেনেকৈ দি থাকিব আৰু লাইভ আহি থাকিব আৰু লগতে ফটো দি থাকিব দুখন তিনিখন বা আৰু টেক্সট দিব গুড ইভিনিং গুড নাইট তেনেকুৱাকৈ মানে যিকোনো ধৰণৰ তেনেকৈ টেক্সট আপোনালোকে দি থাকিব আৰু গতিকে তেনেকৈ যদি আপোনালোকে নিয়মীয়াকৈ ধুনীয়াকৈ দি থাকে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ মানে আপোনালোকৰ আৰ্নিংটো হৈ থাকিব আৰ্নিং মানে কি হয় কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ সক্ষম হ'ব কিন্তু তাত এটা কথা আছে আপোনালোকে চাব যে আপোনালোকৰ কপিৰাইট ক'ৰবাত লাগি আছে নেকি গতিকে কপিৰাইট যদি লাগি আছে তেতিয়াও কিন্তু আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন পোৱাত কিন্তু অকণমান অসুবিধা হয় আৰু বহুতে সুধিব পাৰে যে কণ্টেণ্ট মনিটাইজেশ্যনটো কণ্টেণ্ট মনিটাইজেশ্যনটো কি হয়নো মানে গতিকে সেইটো আপোনালোকে বহুতে নাজানিবও পাৰে বা ফেচবুকত পইচা কথা গম পায় কিছুমানে বোলে পইচা পাই থাকিম আমি ভিডিঅ' দি থাকিলে পইচা পাই থাকিম ৰিলছ দি থাকিলে পইচা পাই থাকিম একচুৱেলি সেইটো নহয় কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনালোকে পালেহে আপোনালোকে পইচা পাতিবোৰ তেনেকুৱাকৈ পাই থাকিব আৰু ছাবস্ক্ৰিপশ্যন বুটামৰ জৰিয়তে যদি ছাবস্ক্ৰিপশ্যন আপোনালোকে কোনোবাই ছাবস্ক্ৰাইব কৰে সেই তেতিয়া আপোনালোকে পইচা পাব ষ্টাৰ যদি দিয়ে ষ্টাৰ দিলেও এটা দুটা নহয় তেনেকৈ আপোনালোকৰ ষ্টাৰটো পূৰা পূৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে পইচা পাব তেনেকুৱা হয় আৰু কণ্টেণ্ট মনিটাইজেশ্যন কি হয় বুলি ক'লে এনেকুৱা হয় সেইটো এটা আৰ্নিঙৰ এটা মানে টুলছ হয় য'ত আপোনালোকে তাৰ জৰিয়তে পইচা পাতিবোৰ ইনকাম কৰি থাকিব পাৰে গতিকে তেনেকুৱা কথা খালি এটা কথা মনত ৰাখিব যে আপোনালোকে কপিৰাইটটো লাগিছে নেকি চাই থাকিব কেতিয়াবা মানে এনেকুৱাও হয় সকলো গানতে যে কপিৰাইট লগাব তেনেকুৱাও নহয় ৰিলছবোৰ দি থাকিব ৰিলছ মানে এইটো নহয় আপোনালোকে এইটো ভুল নুবুজিব যে গান এটা লগাই দিলেহে ৰিলছ সেইটো নহয় বহুতৰ এইটো ভুল ধাৰণা মানে বহুতে মোক এনেকৈ সুধি থাকে একচুৱেলি সেইটো নহয় আপোনালোকে 1 মিনিট মানে 2-3 ছেকেণ্ডৰ পৰা আৰম্ভ কৰি একচুৱেলি 15 ছেকেণ্ডৰ পৰা 1 মিনিট 30 ছেকেণ্ডৰ ভিতৰত তেনেকৈ বনাব লাগে বাৰু কিছুমানে জানিবা একদম 7 ছেকেণ্ড 8 ছেকেণ্ড 5 ছেকেণ্ড তেনেকৈ বনায় বাৰু কিন্তু তাতো একো কথা নাই বাৰু কিন্তু মই যিখিনি জানো আৰু সেইখিনি কথা মই আপোনালোকক কৈছোঁ আৰু কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনালোকে এইটো হ'ব পাৰে বহুত বেছি আপোনালোকৰ ফলোৱাৰ্ছ আছে কিন্তু কণ্টেণ্ট মনিটাইজেশ্যনটো নাই পোৱা তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ কপিৰাইট লাগি আছে নেকি যদি কপিৰাইট লাগি আছে তেতিয়াও কিন্তু আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনটো নাপাবও পাৰে গতিকে সেইটো আপোনালোকে চাব আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া কথা থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব মই আপোনালোকক আৰু ভালকৈ তেনেকৈ বুজাই দিম এতিয়া মই আপোনালোকক কিমান দূৰ ভালদৰে বুজাব পাৰিছোঁ সেইটো মই নাজানো কিন্তু মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই যিমানখিনি জানিছোঁ সেইখিনি মই কৈছোঁ মোৰো ফেচবুক জগতখনত যেতিয়া মই ভৰি দিছোঁ তেতিয়া মই অকণমান সময় লাগিছিলে আৰু সময় লগাৰ কাৰণটো হৈছে কেতিয়াবা মানে কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনাক কেতিয়া কোন সময়ত দিব ফেচবুকে দিব বেলেগে নিদিয়ে কোনে বুলি কৈছোঁ কোন সময়ত দিব সেইটো আপোনালোকেও মানে আমি ক'ব নোৱাৰোঁ কিন্তু কাম যেতিয়া কৰি থাকিব ৰেগুলাৰ কাম কৰি থাকিলে আপুনি যে পাব মানে সেইটো পোৱাটো একদম মানে নিশ্চিত আৰু সেইটো কথা আপোনালোক মই জনাই দিছোঁ গতিকে আপোনালোকে যদি ফেচবুক জগতখনত কাম কৰিম বুলি ভাবিছে বা কৰি আছে আপোনালোকে এই কথাখিনি অকণমান মানি চলিলেই হ'ল ভিডিঅ' দি থাকিব টেক্সট দি থাকিব ফটো দি থাকিব ৰিলছ দি থাকিব লাইভ আহি থাকিব বছ কথা সিমানেই গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ যদি আৰু কিবা কথা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকক পুনৰ জনাম খালি কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনালেই হ'ল